নিশ্চয় সকলোৱে ভালে কুশলে আছে মই বন্দনাৰ আপোনালোক সকলোকে পুনৰবাৰলৈ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল টিভি লাইফষ্টাইললৈ আসলতে আজি মই গৈছিলো চেণ্ট্ৰেল মললৈ দুটামান মোক বস্তু প্ৰয়োজনীয় হৈছিল খুব তো মই মিনি শো হল আৰু 99 ৰ পৰা মই দুটামান বস্তু আনিছো আসলতে ইমান বেছি বস্তু নাই আৰু সেদিনাখন মই যাওঁতে বস্তুবোৰ শেষ হৈ গৈছিল তো মই যিখিনি পাইছো সেইখিনি মই আপোনালোকক দেখুৱাম তো আপোনালোকে মোৰ এই ভিডিওটো চাই থাকিব আৰু যদি ভাল লাগে তেতিয়াহলে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়া বলক চাও মই কি আনিছো মই মিনি শো হলৰ পৰা কি আনিছো চাও প্ৰথমতে মই লৈছো এখন ডেস্কটপ মিৰৰ এখন হৈছে ডেস্কটপ মিৰৰ ইয়াৰ প্ৰাইস হৈছে 350 মিনি শো জাপান বুলি লিখা আছে গ্লাছখন আছে এখন দুই বট সাইড ইউজ কৰিব পাৰি গ্লাছখন খুব সুবিধা হয় আৰু এটো ষ্টেণ্ড আছে তেওঁলোকৰ খুব ধুনিয়াকে এটো মই লগাই চাইছিলো পাৰো নে নোৱাৰো মই এটো একদম খুব ইজি হয় এটো আৰু ইয়াত এনেকে লগাই দিব লাগে আৰু গ্লাছখন এনেকে ফিটিং কৰিব লাগে এনেকুৱা গ্লাছ এখন মোক খুবেই প্ৰয়োজন হৈছিল সেইবাবে মই এই গ্লাছখন আনিছো আৰু মোৰ দ্বিতীয়টো বস্তু হৈছে এইখিনি মোৰ মেকআপ ব্ৰাছ ইয়াত পাঁচটা ব্ৰাছ আছে 1 2 3 4 5 আৰু আইশ্যাডোৰ বাবে এক্সট্ৰা তিনিটাটো আছে যেতুকে আমি আইশ্যাডো লগালে ব্ৰাছবিলাক খুব সোনকাল নষ্ট হৈ যায় যেতুকে বহুত কালাৰ আমি লগাও তো সেইবাবে এনেকুৱা ধৰণৰ থাকিলে খুবেই ভাল হয় আৰু ইয়াৰ প্ৰাইসটো বেছি নহয় এটো 150 হয় আসলতে 150 ত ইমান কমন ইমানবোৰ ব্ৰাছ নাপায় তো মই এই ব্ৰাছটো লৈছো আৰু মোৰ থাৰ্ডটো হৈছে এডাল হেডফোন আসলতে মই যিমান দামী হেডফোন কিনিলেও মোৰ হেডফোন লাষ্টিং নকৰে সেইবাবে মই এবাৰ একদমই মানে চাও কিমান লাষ্টিং হয় তেওঁলোকে লাষ্টিং কৰিব বুলি কৈছে এডাল খুবেই কম দামী এডাল হেডফোন এডালৰ প্ৰাইস হৈছে 190 যোৱাবাৰ ফোনটোৰ লগতে মোৰ দেউতা আনি দিছে এডাল 900 বুলি কিন্তু সেইডাল মোৰ লাষ্টিং নহল কিয় লাষ্টিং নকৰে হেডফোন মই নাজানো সেইবাবে মই একদম কম দামী এডাল হেডফোন লৈছো মই খোলা নাই মই এতিয়া খুলি দেখুৱাম এইডাল হৈছে হেডফোনডাল আৰু এইডালৰ প্ৰাইস হৈছে 190 এইডাল দীঘলে হয় পিংক কালাৰৰ চাও এইডাল কিমান দিন লাষ্টিং হয় কাৰণ মোৰ যিমান দামী হেডফোন হলেও মোৰ হেডফোন লাষ্টিং নকৰে 190 হিচাপে ঠিকে আছে এইডাল লং দীঘলটো ঠিকে আছে এইডাল কিনিছো আৰু মোৰ থাৰ্ডটো হৈছে এইযোৰ সানগ্লাস UV protector এজোৰ সানগ্লাস লৈছো মই এজোৰ হৈছে বেছি দাম হয় এজোৰ লৈছে 210 লৈছে মোৰ এজোৰ মোৰ ভাল লাগিলে সেইকাৰণে লৈছো এজোৰ ইমান প্ৰয়োজন নাছিল অৱশ্যে ভাল লাগিলে বাবে লৈছিলো আসলতে বিচাৰিছিলো মই হোৱাইট গ্লাছ কিন্তু হোৱাইট গ্লাছ নাপালো আৰু মই লৈছো নেল পলিশ এইটো কালাৰৰ নেল পলিশ লৈছো আসলতে নেল পলিশ দেখিলে মোৰ লও লাগে সেইবাবে মই কেইবাটাও নেল পলিশ আছে সেইকাৰণে মই এটাই লৈছো এইটো কালাৰটো খুব ধুনিয়া হয় লাইট ব্লু আৰু স্পাৰ্কলাৰ আছে 80 rupees হয় মিনি শোৰ সব নেল পলিশ 80 rupees হয় ইয়াৰ খুব ভাল হয় এবাৰ লগালে এসপ্তাহ মান থাকি যায় সেইকাৰণে এটা মোৰ ভাল লাগে মই এটা পিছে লৈছো কাৰণ মোৰ নেল পলিশ আছে বহুত সেইকাৰণে বেছি লোৱা নাই আৰু মই লৈছো পাৰফিউম লৈছো এটা মিনি শো হলৰ এটা 200 লয় এই পাৰফিউম কিটা খুব ভাল হয় অলপ লগালে বহুত দেৰিলৈ থাকে ফুলাব পৰা নাই এইটো হৈছে কি ধুনিয়া গোন্ধ বহুত ধুনিয়া গোন্ধ হয় এটো মিনি শোৰ যিমান বিলাক আছে এনেকুৱা বিলাক বহুত পায় 200 কে লয় খুব ধুনিয়া হয় এই পাৰফিউম বিলাক জয় পৰ্টেবল পাৰফিউম এনেকুৱা পেকেজিংটো তেওঁলোকৰ ধুনিয়া হয় খুব ধুনিয়া হয় এনেকুৱা আৰু এটো বেছি দাম নহয় 200 লয় কিন্তু লং লাষ্টিং হয় পাৰফিউম মই আগতে ইউজ কৰিছো এইটা পাৰফিউম খুব ভাল হয় আৰু এটা বডি স্প্ৰে হয় এটো খুব ভাল হয় বডি স্প্ৰে এটো 90 rupees হয় এনেকুৱা বহুত থাকে
কেইবাটাও আছিলে মই এইটো লৈছোঁ যোৱাবাৰো মই এটা লৈছিলোঁ তো এইখিনিয়ে আছিলে মোৰ আজিৰ শ্বপিংখিনি আপোনালোককো দেখুৱালোঁ আচলতে বহুত বস্তু নাই মোৰ আৰু দুটামান বস্তু লাগতিয়াল আছিল সেইখিনি মই নাপালোঁ আজিলৈ ইমানে আপোনালোকৰ যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম আজিলৈ ইমানেই ধন্যবাদ